Hey guys! আজি Sunday বুলি অলপ বজাৰ কৰিবলৈ দুয়োজনী ওলাই আহিলোঁ। ওলাই আহি কি ল'ম বুলি ভাবি মাছৰ দোকানখনতে সোমাই দিলোঁ। বাৰু আপোনালোকে জানেনে Sunday দিনা উলুবাৰী বজাৰখনত বহুতো লোকেল বস্তু পোৱা যায়। যদি আপোনালোকেও লোকেল বস্তু খাব বিচাৰে তেতিয়াহ'লে উলুবাৰীৰ এই বজাৰখনত আহিব পাৰে কিন্তু। আৰু এই লোকেল বস্তুবোৰ কিনিবলৈ আমি দুয়োজনে দুখনমান দোকানত সোমালোগৈ। চাওকচোন ইমান ধুনীয়া সেউজীয়া পাচলিবোৰ, এইবোৰ দেখি ৰৈয়ে থাকিব নোৱাৰিলোঁ আৰু লগে লগে কিনিয়ে পেলালোঁ বাপেকে। ইপিনে আকৌ আমাৰ মাছ কিনি মাছ বনোৱা সামগ্ৰীয়ে কিনা নাই। মাছৰ লগত আলু বিলাহী এইবোৰ নহ'লে জানো মাছ খাই ভাল লাগে। লগত ঔটেঙা আৰু ঢেকীয়াও লৈ ল'লোঁ। আপোনালোকে জানেনে বাৰু ঔটেঙাৰ লগত ঢেকীয়া খোৱাৰ মজায়ে বেলেগ। এইবোৰ বস্তু লৈ কিন্তু আমাৰ বজাৰখিনি শেষ হোৱা নাই। এইবাৰ আকৌ আমি গৈ পালোগৈ উলুবাৰী শ্বপিং চেণ্টাৰত। তাত আকৌ কিবা বস্তু কিনি ঘৰবোৰে ৰাওনা হৈ গ'লোঁ। চাওকচোন বস্তুখিনিৰে দুয়োখন হাত একদম নধৰা হৈ পৰিছে। আপোনালোকৰো চাগে এনেকুৱা হয় নহয় জানো? আৰু এতিয়া চাওক আমাৰ বজাৰৰ ফাইনেল লুক। বাই বাই।